Hey guys, মই পলাচি পুনৰবাৰ এটা নতুন ব্লগ লৈ আহিলো। আজি দুৰ্গা পূজা নৱমী, আপোনালোকেও চাগে পূজা চাবলৈ গৈছে আৰু এতিয়া আমিও ৰেডি হলো, আমিও পূজা চাবলৈ যাম। তাৰ পিছত আমাৰ আজি এটা নিমন্ত্ৰণো আছে বুহঁতৰ ঘৰত। সো আমি পূজা চাই আমি ভাত খাবলৈ যাম। সো আমি ৰেডি হৈ গ'লো অলৰেডি। তেনেহ'লে আপোনালোকে ব্লগটো চাই থাকিব আৰু জনাব কেনে হৈছে কি কথা আৰু আপোনালোকে কেনেকৈ কি ধৰণে এনজয় কৰিছে পূজা, সেয়া আপোনালোকে জনাব। আৰু একচুৱেলি আজি আমাৰ এনিভাৰ্চাৰীও হয়। সো বিশেষ তেনেকুৱা একো কৰা নাই এইবাৰ, জাষ্ট কেক এটা কাটিলোঁ আৰু সেয়াই। সো যিহেতু আজি নিমন্ত্ৰণো আছে, তাতে নৱমী পূজাও, সো সেইকাৰণে তেনেকেই আৰু কৰিলোঁ আজি। বাই। পূজা বুলিলে এনেই মনবোৰ চবৰে ভাল লাগি থাকে, তাতে আজি এনিভাৰ্চাৰীও প্লাছ নৱমীও, সো আৰু বেছি ভাল লাগি আছে। তাৰে ওচৰতে বৌহঁতৰ ঘৰ, সো আমি ওলালোঁ। আহি পাই গ'লো। গোলাঘাট এয়া পূৰা আয়োজন বাহিৰত বনোৱাৰ, আৰু মাংসৰ বাহিৰে চব বৌয়ে ভিতৰতে বনাব, পোলাও চোলাও আদি কৰি সকলোবোৰ ভিতৰতে বনাব। মিঠাতেল জুইটো জ্বলি আছে নে মানুহ? ঢাকি নিদিবি জুইটো। কি পেপা বজাইছে, ৰাস্তা দি গৈছে এইবিলাক সৰু সৰু ল'ৰাবিলাক। এতিয়া আকৌ
কালি যাবই লাগিব কালি গৈ মানে আকৌ তুমি ভিডিঅ' ৰেকৰ্ডিং লোৱাৰ আগত সুধি লৈছা না পাৰমিশ্যন নালাগে মই জানো নহয় চবৰে পাৰ্মিশ্যন ল'ব ভদ্ৰতা খাতিৰে ল'ব সৰুৰ পৰা এফালে গৈছোঁ বিশেষ মই এফালে গৈছোঁ মাজে চাকৰি কৰি আহি চাকৰি কৰিছোঁ 11টা বজাতো ইমান ভিৰ